স্থিৰ শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগু ডাঙৰীয়া যোৱা কেইবছৰমান দেখিছিলোঁ মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া দিব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। এইবাৰ কোনো ঘোষণা নাই, হঠাৎ মেট্ৰিকৰ ৰিজাল্ট দি দিলে চাৰিওফালে হোৱা দোৱা। ঘটনাটো কি? নহয়, মই কুৱেশ্যন পেপাৰ লিক হৈছে বুলি সেই বিতৰ্কৰ পাছৰ পৰা মই গোটেই লিকবিলাক বন্ধ কৰিব বিচাৰিছোঁ। কোনো ধৰণৰ লিক হ'ব নালাগে। আগতে কি হয়, আগদিনাখন এটা বিবৃতি দিয়ে, 10 বজাত অফিচিয়েলি ৰিজাল্টটো ওলায়, কিন্তু সংবাদ মাধ্যমে ৰাতিপুৱা 7 বজাত পাই যায়। মই প্ৰশ্ন কৰিলোঁ যে অফিচিয়েল ৰিলিজ অফ ৰিজাল্ট ইজ এট 10 o'clock, কিন্তু মেডিয়াই 7 বজাত কেনেকৈ পালে? মেডিয়াইটো পাব নালাগে। ইট ইজ এ কেছ অফ লিকেজ। গতিকে মই ক'লোঁ, যিদিনাখন এতিয়া CBSE ৰিজাল্ট, তেওঁলোকেতো আগদিনাখন নটিচ নিদিয়ে, পিছদিনা তেওঁলোকে হঠাৎ তেওঁলোকৰ ৰিজাল্ট ঘোষণা কৰে। কৈছোঁ CBCয়ে যেনেধৰণে ৰিজাল্ট দি আছে, আমিও যিদিনা ৰিজাল্ট দিম, সেই ৰিজাল্ট দিয়াৰ 2 ঘণ্টা আগত 8টা বজাত আমি জাননীখন উলিয়াই দিম, 10টা বজাত ৰিজাল্টটো উলিয়াই দিব। বহুতে সন্দেহ কৰিছে যে জোনমণি কাণ্ডটো কাভাৰ আপ কৰিবৰ কাৰণে এইবাৰ এদিনৰ কাৰণে অসমবাসী ৰাইজক মেট্ৰিকৰ ৰিজাল্টত ব্যস্ত ৰখা হ'ল। মেট্ৰিকৰ ৰিজাল্ট 12 ঘণ্টাৰ ভিতৰত প্ৰস্তুত কৰি দিব পৰা বস্তু নেকি? আৰু মেট্ৰিকৰ ৰিজাল্ট পিছুৱাই ৰাখিব পৰা বস্তু নেকি? গতিকে যি সময়ত আমি মেট্ৰিকৰ ৰিজাল্ট প্ৰস্তুত হৈছে, তাৰ পাছত আমি এক মুহূৰ্তও দেৰি কৰা নাই। আমি অন্য কথাবিলাক নাচাওঁ যে সকলো পৰীক্ষা নিৰীক্ষা কৰি ঠিকেই আছে, ৰিজাল্ট ৰেডি হৈ গ'ল। এতেকে অহাকালি ৰাতিপুৱা 8টা বজাত নটিচ ওলাব, 10টা বজাত ৰিজাল্ট ওলাব। সেইটোৱে আমাৰ সিদ্ধান্ত। তাত আপুনি কি কৈছিল মই এবাৰ চাইলোঁ। এই বছৰ হায়াৰ ছেকেণ্ডেৰীত আমাৰ 1,30,000 অধিক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে। আমাক কেইদিনমান সময় লাগিব, কিন্তু সোনকালে ফলাফল ঘোষণা হ'ব, সোনকালে। সেইটোৰ ইণ্টাৰপ্ৰিটেশ্যন আপোনালোকে। স্থিৰ শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগু ডাঙৰীয়া যোৱা কেইবছৰমান দেখিছিলোঁ মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া দিব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। এইবাৰ কোনো ঘোষণা নাই, হঠাৎ মেট্ৰিকৰ ৰিজাল্ট দি দিলে চাৰিওফালে হোৱা দোৱা। ঘটনাটো কি? নহয়, মই কুৱেশ্যন পেপাৰ লিক হৈছে বুলি সেই বিতৰ্কৰ পাছৰ পৰা মই গোটেই লিকবিলাক বন্ধ কৰিব বিচাৰিছোঁ। কোনো ধৰণৰ লিক হ'ব নালাগে। আগতে কি হয়, আগদিনাখন এটা বিবৃতি দিয়ে, 10 বজাত অফিচিয়েলি ৰিজাল্টটো ওলায়, কিন্তু সংবাদ মাধ্যমে ৰাতিপুৱা 7 বজাত পাই যায়। মই প্ৰশ্ন কৰিলোঁ যে অফিচিয়েল ৰিলিজ অফ ৰিজাল্ট ইজ এট 10 o'clock, কিন্তু মেডিয়াই 7 বজাত কেনেকৈ পালে? মেডিয়াইটো পাব নালাগে। ইট ইজ এ কেছ অফ লিকেজ। গতিকে মই ক'লোঁ, যিদিনাখন এতিয়া CBSE ৰিজাল্ট, তেওঁলোকেতো আগদিনাখন নটিচ নিদিয়ে, পিছদিনা তেওঁলোকে হঠাৎ তেওঁলোকৰ ৰিজাল্ট ঘোষণা কৰে। কৈছোঁ CBCয়ে যেনেধৰণে ৰিজাল্ট দি আছে, আমিও যিদিনা ৰিজাল্ট দিম, সেই ৰিজাল্ট দিয়াৰ 2 ঘণ্টা আগত 8টা বজাত আমি জাননীখন উলিয়াই দিম, 10টা বজাত ৰিজাল্টটো উলিয়াই দিব। বহুতে সন্দেহ কৰিছে যে জোনমণি কাণ্ডটো কাভাৰ আপ কৰিবৰ কাৰণে এইবাৰ এদিনৰ কাৰণে অসমবাসী ৰাইজক মেট্ৰিকৰ ৰিজাল্টত ব্যস্ত ৰখা হ'ল। মেট্ৰিকৰ ৰিজাল্ট 12 ঘণ্টাৰ ভিতৰত প্ৰস্তুত কৰি দিব পৰা বস্তু নেকি? আৰু মেট্ৰিকৰ ৰিজাল্ট পিছুৱাই ৰাখিব পৰা বস্তু নেকি? গতিকে যি সময়ত আমি মেট্ৰিকৰ ৰিজাল্ট প্ৰস্তুত হৈছে, তাৰ পাছত আমি এক মুহূৰ্তও দেৰি কৰা নাই। আমি অন্য কথাবিলাক নাচাওঁ যে সকলো পৰীক্ষা নিৰীক্ষা কৰি ঠিকেই আছে, ৰিজাল্ট ৰেডি হৈ গ'ল। এতেকে অহাকালি ৰাতিপুৱা 8টা বজাত নটিচ ওলাব, 10টা বজাত ৰিজাল্ট ওলাব। সেইটোৱে আমাৰ সিদ্ধান্ত। তাত আপুনি কি কৈছিল মই এবাৰ চাইলোঁ। এই বছৰ হায়াৰ ছেকেণ্ডেৰীত আমাৰ 1,30,000 অধিক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে। আমাক কেইদিনমান সময় লাগিব, কিন্তু সোনকালে ফলাফল ঘোষণা হ'ব, সোনকালে। সেইটোৰ ইণ্টাৰপ্ৰিটেশ্যন আপোনালোকে।